Hi guys, back to my channel. মই সুব্ৰজিত শইকীয়া। আজি হ'ল বৰষুণৰ বতৰ। এয়া চাওক আমাৰ ঘৰত কেনেকুৱা বৰষুণ দি আছে। আমাৰ ঘৰত বুলি নহয়, চবতে বৰষুণ দি আছে। এয়া পুৰা ধাম ধুম। আৰু তাতে আমাৰ ককাই এনেকৈ চেপা পাতি থৈছিলেগৈ পথাৰত। তাতে কিমান ডাঙৰ ডাঙৰ মাছ লাগিলে দেখাইছোঁ। আৰু কালি মানে মই ভিডিঅ'টো নবনোৱা কাৰণটো হ'ল মোৰ মাছৰ পায়স মানে চুৱাওঁতে খুৱাব লাগে, সেইটো সেইকাৰণে খুৱাইছিলে। সেইকাৰণে কালি মানে মোৰ বহুত বিজি হৈ আছিলোঁ কাৰণে কালি মই বনাব নোৱাৰিলোঁ। সেইকাৰণে আজিয়ে কৈছোঁ, বেয়া নাপাব। এতিয়া ব'লক মাছখিনি কাটিলে এতিয়া দেখাম। এয়া আমাৰ আইতাই মাছ ফ্ৰাই কৰি আছে। আজি মাছ ধৰিলে এইয়া ডাঙৰ মাছ। ইয়াত পুঠি মাছ আছে, মূৰা মাছ, পুঠি মাছ। ইয়াৰ তলত এইটো কেকৰা। ইয়াৰ তলত হেনো কি আছে? ইয়াত পানী আছে। শ'ল মাছ দেখা নাই? শ'ল মাছটো চাম। এয়া ফ্ৰাই কৰা, এয়া মাছৰ কণী, এয়া সৰু মূৰা মাছ। এয়া তিলৰ লাও কালি খুৱাইছিলোঁ। এইটো হেৰি দাঙি দিয়া, আলু ফ্ৰাই। লোভনি মোৰ পৰিছেগৈ। তাৰপিছত আৰু কালি মানে ইমানেই লেঠাৰি বৰষুণ দিছিলে, কালি মই বৰষুণত গা ধুই কিমান মজা লাগিলে। এয়া আমাৰ মানে কালি ইয়াত আছে ন মাগুৰ মাছ। তাকে মই মাগুৰ মাছটো বিচাৰি ফুৰিছিলোঁ। শ'ল মাছ, মাগুৰ মাছ, শ'ল মাছ, মাগুৰ মাছ কৰি দিম। এয়া এইটো ডাঙৰটো শ'ল মাছ, চাইডৰ এইখিনি মাগুৰ মাছ। আৰু কালি ইমানে মানে ডাঙৰ বৰষুণ দিছিলে, আমাৰ মানে গোটেই চৌকাটোত এহাত পানী। তাতে আমাৰ ককাই কেৰাহীটো পাতি দিছিলে, জুইটো জ্বলিলে, কিন্তু জ্বলিল যদিও অকণমান দেৰিতে নমাই থ'লে। চৌকাটোত মানে তলত গোটেই পানী। এইটো চাব দেই, ৰ'ব দেখাইছোঁ। এয়া এহাতলৈকে পানী। এয়া চব কিমান বৰষুণ দিছিলে। আমাৰ গোটেই পিছফালখন অৱস্থাই নাই, গোটেই বস্তা পাতি থাকিবলগীয়া হৈছে। পানী গোটেই হেৰিবিলাক। কালি মানে আমাৰ মাহী ঘৰত ম'ম' বনাইছিলে, মানে দোকানেও পাত্তা নাপায়। ইমান ধুনীয়া হৈছে খাবলৈ। বনালেহেঁতেন, খালি মই মোবাইলটো নিবলৈ পাহৰি থাকিলোঁ বুৰ্বকটোৱে। মানে দোকানেও পাত্তা নাপায়, ইমান মজা লাগিলে খাবলৈ। ব্ৰইলাৰ মাংস আছে নি? ৱাও, চাওঁ। এয়া তোমালৈ আহিছিলোঁ লিভাৰ মাংস, আমঠু, তাৰপৰা কোনে আনিছিলে? কালি মায়ে আনিছিলে। কালি মানে মাহী ঘৰতে থাকিলোঁ কাৰণে মোলৈ থৈ দিছে আইতাই ইমান মৰমত। চাওকচোন মোৰ আইতা কিমান মৰম কৰে মোক। আপোনালোকেও কমেণ্টত জনাব আপোনালোকৰ আইতাই কিমান মৰম কৰে। তাতে সেই পুখুৰী গোটেই পানী বাঢ়ি গৈছে। দেখিছে নাই? দেখুৱালোঁ। কোৱা, মাছখিনি জঁপিয়াই আছে। কেমেৰাটো মানে কেতিয়াবা মোৰ অকণমান বেয়া হৈ যায়। তাকে দেখাইছোঁ। দেখিছে নাই ভালকৈ? কমেণ্টত জনাব। নাই দেখা ভাল। অকণমান গাছ এইটো গৰৈ মাছৰ পোৱালি। পোৱা লাগিছে। এইটোৱে যদি চেপে, ৱাও, বিয়া দেই। ধৰিলোঁ যেনে তেনে, এইটো গৰৈ মাছৰ পোৱালি গাইছ। মাছ ধৰিছে ফ্ৰাই কৰিবলৈ। এইফালে মানে চাওক, য'তে ত'তে আমি মানে গামলা পাতিবলগীয়া হৈছে। এইটো গামলা এটা, ইয়াত গামলা, ইয়াত গামলা। কল চল থৈ দিছে গাইছ। আমাৰ শোৱা ৰুমত গোটেই চাকনি পৰে।
দেখুৱালোঁ বাৰু চাওঁ তাতে ফ্ৰিজত কিবা আছে নেকি খাবলৈ ফ্ৰিজত দেখিলোঁ বুট এখন হাতে বুট দুটামান ল'লোঁ মুখত ভৰাই দিলোঁ মই নোৱাৰোঁ যেতিয়া পতা হৈ আছোঁ এতিয়া কুবেৰ এটা কথা আকৌ ভিডিঅ' থকা হ'লে এনেকৈ থ'ব নোৱাৰা আকৌ মাছৰ টেমা আমাৰ মেকুৰীজনী বৰক টকাই এৰি থৈ আহিলে এতিয়া মোক দম দি পঠিয়াই এয়া গোটেই ছাগলী উঠি উঠি এয়া বেয়া হৈ গ'ল ছাগলী উঠি গোটেই পিয়ালিটো আমাৰ বেয়া কৰি পেলাইছে কেনেকুৱা হৈ আছে পিয়ালিটো বৰষুণ দি গোটেই পানীয়ে আমাৰ গোটেই পিছফালখন ভৰ্তি আগফালৰতো অৱস্থাই নাই কি ক'ম আপোনাক গেলাই ভৰ্তি এখন চাইকেলখন তাতে আজি আমাৰ লগৰখিনিৰ লগত ৰাইডলৈ যোৱা কথা আছিলে কিন্তু আজি আপোনালোককো মোবাইলটো লৈ যাম বুলি ভাবিছিলোঁ দেখাবলৈ নাই আজি আমাৰ প্লেন ফেইল কালিও যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ আজিও যাম বুলি ভাবিছিলোঁ আজিও যাব নোৱাৰোঁ নেকি মানে বৰষুণটো ইমানো ডাঙৰ নহয় মানে জৰাই দিয়া কিনকিনীয়া মেঘে গজা নাই বাৰু দেখাইছোঁ কেনেকুৱা আমাৰ শিলগুটি দি পিচ বনাই থৈছে ঘৰ ৰাস্তালৈকে এইটো আমাৰ ঘৰ গোটেই পানীয়ে ভৰ্তি এইটো আমাৰ ভৰা আছে এইটো আমাৰ তিনিঠেঙীয়া গৰুজনী এক্সিডেণ্ট হৈছিলে যে এটা ঠেং নাই এইটো হেৰি মানে এইকো সেই আমাৰ এই গৰুজনীৰ মাকে দিছিলে আৰু আমাৰ এজনীক দিয়া নাই এইভাগৰ মাকে হয়টোক দিছে বুজিলা নাই কমেণ্টত জনাব ইয়াৰ ওপৰত এই ওপৰত হয়নে এই ওপৰটোত আমাৰ ধান থয় তলত আমাৰ এইটো ঠাঁ থাকে ইয়াত কাঠ চাট থাকে ইয়াত ঠেলাখন থাকে গৰুকেইটা থাকে এইটো আমাৰ গোহালিটোৰ মানে ইমান অৱস্থা নাই গৰুৱে লেতেৰা কৰিলে এইখিনিত আকৌ গোটেই পানীয়ে এলাই সেইকাৰণে আমাৰ গৰু থাকে কাৰণ আমাৰ ককা চাইকেল কিনিলে 1000 টকাত আমাৰ স্কুটিখন ঘৰ এই চাইডত ষ্ট'ৰ ৰুম এইফালে আমাৰ ককা ৰুম ভিতৰত আমাৰ ৰুম চিপচিপীয়া বৰষুণৰ মজাই বেলেগ হয় নাই ক'বলৈ ভাল এইডোখৰত গোটেই পানীয়ে ভৰ্তি ইয়াত পানীয়ে ভৰ্তি আমাৰ ৰাস্তাত বায়েজনী আহি আছে মোৰ ভাগৰ বহুত তাপ লৈ চব গাইছ আমাৰ চোতালখন ইমান অৱস্থা নাই আপোনালোকৰ ফালে বৰষুণ দিছে নাই কমেণ্টত কিন্তু জনাব আমাৰ ইমান কালি আজি ইমানেই ডাঙৰ বৰষুণ আজি ইমান ডাঙৰ নহয় কালি বহুত ডাঙৰ আছিল বৰষুণত অকণমান জিকি আহিছে এতিয়া অকণমান ডাঙৰ কৰিছে পায় বৰষুণটো মোৰ মাহী ঘৰৰ পৰা আহি থাকোঁতে ইমানটি ইয়াত এই আঙুলিটোতকৈও ডাঙৰ হ'ব এই গৈ পোৱালি এটা উজানকৈ নামি গৈছে এই ইমানো ডাঙৰ গ্লুপ কৰা নাই মানে টুপ কৈছে পানী এটুপৰা টুপকৈ এনেকুৱা আমাৰ মা আৰু ককা কৈছে আজি ইটোৰ পোৱালিটো কালি আজিয়ে আহিলে নেকি হয় নাই নাই নিয়া যেন কালি আকৌ আমাৰ মেকুৰীজনীয়ে লেট্ৰিনটো গৈ এই 6টা কাৱৈ মাছ এই হাতখনতকৈ মোৰ ডাঙৰ হ'ব আৰু মাছজনী ধৰিছে
আমাৰ মানে বৰষুণ দিলে প্ৰায় মানে পানীৰ পৰা মাছখিনি উঠি আহে, পথাৰৰ পৰা উঠি আহে। মাহীৰ ঘৰৰ পৰা আহোঁতে গোটেই বাঁহনি চাইডৰ পৰা পানীখিনি আহিছে গোটেই, মানে সেইটো ৰাস্তা যদি আৰু অকণমান বৰষুণ দিয়ে পুখুৰীটো এইটো গোটেই ৰাস্তাটো থাকিব। আনকি বাঁহনিৰ ফালৰ পৰা মানে আমাৰ এইটো বানপানী হ'বলৈ বেছি দিন নাই। 5 দিন লেঠাই বৰষুণ, কালি হৈ গ'ল, আজিও হৈ গ'ল, আৰু 3 দিন দিব। বাপৰে, আমাৰ চাগে আমি সাঁতুৰিহে থাকিম আৰু এনেকৈ। তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ইমানতে আজি সামৰণি মাৰিছোঁ। বাই।